ধন্যবাদ স্বাগতম জানাইছো মই আজি এজন জনপ্ৰতিনিধি সরকার পক্ষ এজন জনপ্রতিনিধি হই যেতিয়া সরকারের উপর আস্থা না থাকে তেতিয়া সাধারণ রাইজৰ কি হ'ব এনেকুৱা ঘটনা এটা এই অসমত হৈছে অসমত বিজেপি সরকার কেন্দ্রীয় বিজেপি সরকার কেন্দ্রীয় বিজেপি সরকারের গুৱাহাটীৰ সাংসদ কুইন ওজাই যোৱাকালি এটা সাম্প্ৰদায়িক মন্তব্য এটা কৰিছিল এটা কাম আদাচিলাই স্থাপন কৰিব গৈ তাতে এটা কৈছিল যে সত্ৰৰ মাটি দখল কৰিছে সিহঁতৰ ঘৰ জ্বলাই দিব লাগে সরকার প্রশাসনলৈ বাদ নাচায় তার মানে রাইজে উচুকাই দিছে আর এইটো কথা প্ৰতিফলিত হৈছে যে এজন সাংসদ হয় সরকার প্রশাসনের উপর আস্থা নোহোৱা হৈছে এনেকুৱা ঘটনা এইখন অসমত হৈছে আর কি কৈছে আমার সাংসদ গৰাকী ভিডিও ক্লিপটো আগত আপোনালোকে চাই লওক তাৰপিছত আপোনালোকৰ মন্তব্য কি আপোনালোকৰ মতামত কি আপোনালোকে কমেন্ট বক্সত জনাব আমি বহি থাকিলে নহব রাইজৰ যেহেতু নিজৰ ঠাইখনৰ প্ৰতি মৰম আছে নিজৰ ঠাইখনৰ প্ৰতি দায়বদ্ধতা আছে ৰাইজক সেই দুষ্কৃতিকাৰীসকলৰ ঘৰবোৰ জ্বলাই দিয়াটো মই বিচাৰো কাৰণ আমাৰ নিজৰ ঠাই আমাৰ নিজৰ সত্ৰ আমি যদি নিজে নিজৰ ঠাই সংৰক্ষণ কৰিব নোৱাৰো তাতকৈ আৰু দুখৰ কথা নাই আজি কাজিৰঙাখন আপোনালোকে দেখিছিলে চৰকাৰখন অহাৰ পিছতে ইমানবোৰ উচ্ছেদ কৰা হ'ল আৰু বেলেগ দলৰ যিসকল পলিটিকেলি তেওঁলোকৰ পৰা মুনাফা পাই আছে তেওঁলোকে এই বেদখলকাৰীবিলাকক ঠায়ে ঠায়ে বিষয়ে আমাৰ লগত যিহেতু আলোচনাবিলাক হোৱা নাই 25 তাৰিখে আমাৰ বহা কথা আছে সেইদিনা আমি গোটেইখিনি কথা আমাক নিশ্চয় অৱগত কৰিব সেইদিনা আমি গোটেইখিনি কথা ক'ব পাৰিম একাংশ কৈছে যে হিন্দু ভোটাৰৰ মানে বেছি তাৰ কৰাৰ কাৰণে সমষ্টি নিৰ্ধাৰণ কৰা সেইটো মই পৰহিয়ে আমি ক'ব পাৰিম আজিয়ে তাৰ কোনো ধৰণৰ মন্তব্য নিদিওঁ যিহেতু মই সেই আলোচনাত এতিয়ালৈকে বহা নাই ফিল্মফেয়াৰক লৈ কিবা এটা বিতৰ্ক হৈছে আপোনাক কিবা সন্মান কৰা যি হৈছে খুব ভাল হৈছে সকলোৱে কৈছে অসমখনক চুকৰ ভেকুলি বুলি চবে কৈ থাকে এতিয়া অসমক সকলোৱে পৰিচয় এটা হৈছে অসম যে ইমান আগৰণুৱা অসম ইমান উন্নত আচলতে আমি নিজকে নাজানো যে আমি কি সেইখিনি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ডাঙৰ কথা কোনে কি কৰিছে কোনে কি কৰা নাই কিন্তু ডাঙৰ কথা হ'ল অসমৰ পৰিচয়টো আজি বিশ্ব দৰবাৰত আমাৰ চৰকাৰখন পৰ্যটন ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকৰ কথাখিনি শুনিলে শুনাৰ পিছত আপোনালোকে সাংসদৰ ওপৰত কি মতামত দিব এইটো আপোনালোকৰ ব্যক্তিগত থিংকিং ব্যক্তিগত মতামত আপোনালোকে দিব কিন্তু আৰু এটা আপোনালোকক এটা চেনেলত এটা নিউজ প্ৰকাশ হৈছে এই নিউজটো হ'ল কি মেঘালয়ৰ প্ৰশাসনে অসমৰ মাটি বেদখল কৰি আছে সিহঁতৰ ঘৰ জ্বলাই দিব নেকি আৰু সেইটো হ'ল আমাৰ সাংসদ কুইন ওজাৰ সমষ্টি তাতে এনেকুৱা ক'ব নালাগে তাতে যাই প্ৰশাসনক সহযোগ কৰক অসমৰ প্ৰশাসনক সহযোগ কৰক আৰু তাতে যাই কওক অসমৰ 1 ইঞ্চি মাটি আমি মেঘালয়ত দি দিওঁ তাতে ক'ব নোৱাৰে অসমত মাটি যদি সত্ৰৰ মাটি কোনো জনগোষ্ঠী মানুহক কোনো জাতি ধৰ্ম মানুহক যিকোনো মানুহ দখল কৰিছে এজ এ আপোনাৰ সত্ৰ মাটি নহয় চৰকাৰী মাটি যোনে দখল কৰিছে ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু সিহঁতক উচ্ছেদ কৰি দিব লাগে সেইটো আমাৰ দাবী আমিও চৰকাৰক আহ্বান জনাম কিন্তু এনেকুৱা নহয় যে আমি ৰাইজক উচলাই দিম যে আপোনালোকে সত্ৰ মাটি দখল কৰিছে বুলি আপোনালোকক ঘৰ বাৰী জ্বলাই দিম এনেকুৱা উচলাই নিদিম আমি চৰকাৰৰ ৰাস্তা আছে আমাৰ প্ৰশাসনৰ ওপৰত ৰাস্তা আছে কিন্তু বাইদেউবাৰে যিখিনি কথা কৈছে এইখিনি সাম্প্ৰদায়িক কথা কৈছে ইয়াৰ ওপৰত চৰকাৰে এটা দৃষ্টি দিব লাগে আৰু সত্ৰমাটি যোনে দখল কৰিছে সিহঁতক উচ্ছেদ কৰি দিব লাগে আৰু বাইদেউবাৰে মই অনুৰোধ জনাওঁ যিটো মেঘালয় প্ৰশাসনে যিটো অসমৰ মাটি যিটো দখল কৰি আছে ইয়াৰ ওপৰত আপুনি গুৰুত্ব দিয়ক যদি আপুনি নোৱাৰে আপোনাৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰক প্ৰশাসনক আপুনি যায় সহযোগ কৰক সেইটো আপুনি কৰক কিন্তু সত্ৰমাটি যিটো দখল কৰিছে ইয়াকো আপুনি
চৰকাৰৰ মাধ্যমে আপুনি প্ৰশাসনৰ দ্বাৰা আপুনি উচ্ছেদ কৰাই দিব, কোনো ক'ব লগা নাই। কিন্তু যোনে সত্ৰৰ মাটি হওক চৰকাৰী মাটি ব্যৱহাৰ কৰিছে সেইটো আলম লৈ যে আপুনি যে ঘৰবিলাক যে জ্বলাই দিব এইটো ঠিক নহয়। কিন্তু এইখিনি ক'ব লগা আপোনাক কোৱা হ'ল, আপুনি কাইণ্ডলি আপুনি যিটো মেঘালয়ৰ প্ৰশাসনে যিটো অসমৰ মাটি ব্যৱহাৰ কৰিছে ইয়াৰ ওপৰত গুৰুত্ব দিয়ক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল বাটনটো বজাই দিব।